close till I get up. Time is barely on our side. I don't wanna waste what's left. हेलो फ्रेंड्स की खबर आशा करूँ सकलोरे ভাল मैं लीना मोर यूट्यूब चैनल मुखर ज्योति रेसिपी एंड ब्लगले आपनालोকক स्वागतम जनाइছো আজি रविवार এতিয়া বাজিছে 10:30 মই গা পা ধুই ৰেডি হৈছো কাৰণ মই বজাৰলৈ যাম অহাকালি হল ৰাখী বন্ধন যেহেতু মোৰ ঘৰত অলপ ডাঙৰকৈ হয় কাৰণ মোৰ হাজবেণ্ডৰ ফালৰ পৰা এই ৰাখী বন্ধন পৰ্বটো অলপ ডাঙৰকৈ পতা হয় हे ভাবিছো মই আপোনালোকৰ লগতে শেয়াৰ কৰিম আপোনালোকক দেখুৱাম মই বজাৰত যাম এতিয়া মই বজাৰৰ পৰা কি কিনো শপিং কৰিম আপোনালোকক দেখুৱাম বুলি ভাবিছো আপোনালোকে ভিডিওটো শেষলৈকে চাব যদি মোৰ কোনোবা নতুন এই ভিডিওটো চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াই মোৰ আগলৈ আহিবলগীয়া ভিডিওবিলাক দেখা হ'ব তেন্তে ভিডিওটো চাই ভাল মই আপোনালোকক অলপ-অলপকৈ দেখাই থাকিম ইমান গোটেই দেখুৱাব নোৱাৰিম বজাৰখন ওচৰতে হয় বেছি ডাঙৰ বজাৰ নহয় যেহেতু মোৰ হাজবেণ্ড নাই মই অকলে যাব লাগিব পটককে যাই পাই আৰু ওচৰতে হয় বজাৰলৈ যাব ভয় লাগি আছে কাৰণ আমাৰ ওচৰতে ইয়াতে বহুত কৰোনা পজিটিভ ওলাইছে আমাৰ মেডিকেলতে যোৱা কালি 4 জন ওলাইছে বহুত ভয় লাগি আছে তথাপি কিছুমান কাম নকৰিলেও নহয় কিছুমান বস্তু নানিলেও নহয় উপায় নাই যেহেতু তথাপি আৰু ভয়কে যাব ওলাইছো তাৰে মাজতে তাড়াতাড়ি শপিং কৰি তাড়াতাড়ি গুছি আহিম ঘৰলৈ Hold me close till I get up. Time is barely. Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. No, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. এইমাত্ৰ বজাৰৰ পৰা আহি পালো এতিয়া মই আপোনালোকক কি আনিছে দেখাম বাৰু তথাপি মই একাপ চাহ খাই লওঁ যিহে গৰম দিছে একেবাৰে বাপৰে মই আগতে একাপ চাহ বনাওঁ তাৰপিছত মই কি আনিছে দেখাম এতিয়া পাকঘৰলৈ যাওঁ পাকঘৰটো আমাৰ আৰু গৰম একেবাৰে সৰু হয় পাকঘৰটোত দিনটোত কাম কৰিব ইমান টান লাগে ভাত বনাবৰ কাৰণে হওক বা যিয়ে কৰিব হওক একদম অৱস্থা নাইকিয়া হৈ যায় তথাপি আৰু কি মই এতিয়া কাপ চাহ বনাওঁ ছোৱালীজনী পাকঘৰত সোমালে একেবাৰে পাকঘৰটো লেতেৰা কৰি থৈ দিয়ে স্কুল খুলিলে হয় বাপৰে ইমান লেতেৰা আপুনি যদিও ডাঙৰ হয় কিন্তু কাম কৰিব মানে নাই মানে মই আগে মোৰ চাহ খোৱা হ'ল মই এতিয়া আপোনালোকৰ লগত কি আনিছো শ্বেয়াৰ কৰিব খুজিছো তাৰ আগতে আপোনালোকক মই এটা কথা কওঁ মোৰ হাজবেণ্ডৰ ডাঙৰ বাইকজনী বিছনাতে থাকে খোজ কাঢ়িব নোৱাৰে কাৰণ তেখেতৰ পেৰালাইজ হৈছে আৰু ভণ্টিজনী ভালে ভণ্টিজনী ঘৰত আহিব আমাৰ ইয়াতে কিন্তু হাজবেণ্ডে বাইকজনীৰ ঘৰ নলবাৰীত হয় নলবাৰীত গৈ তাতে ৰাখি পিন্ধি আহিব সেই মই অলপ কাপোৰ আনি দিছোঁ কাৰণ কততো যাব নোৱাৰে তেখেতৰ কাৰণে মই যিখিনি পাৰোঁ মানে ঘৰত পিন্ধিব পৰাকৈ আনি দিছোঁ উঠিবই নোৱাৰে যিহেতু সেই আৰু বেছি একো বজাৰ কৰা নাই কিন্তু মই এইখিনি দেখাই লওঁ যিখিনি আনিছোঁ এয়া পটককেইটা এখন শাড়ী আনিছোঁ কটনৰ কাৰণ ঘৰত পিন্ধাৰ কাৰণে আনিছোঁ যিহেতু কতো ওলাই যাব নোৱাৰে খোজ কাঢ়িবই নোৱাৰে সেইটো কাৰণে এইখন কটন আনিছোঁ কটনৰ শাড়ী হয় এখন এয়া ডিজাইন
পিন্ধিবই নোৱাৰে শাৰী, তথাপি শাৰীখন দিছোঁ আৰু তাৰে লগত ঘৰত পিন্ধিবৰ কাৰণে আনি দিছোঁ মই এই নাইটিকেইটা, নাইটি তিনিটা আনি দিছোঁ। তিনিটাই ঘৰত পিন্ধাৰ কাৰণে আনি দিছোঁ বাইদেউজনীক। এয়া এটা আৰু এইটো এটা নাইটি আৰু খুলি পেলাই কি দেখাম ন, নাইটিটো নাইটিৰ ডিজাইনৰো ইমান ইম্পৰ্টেণ্ট নহয়। এইটো এটা, এইখিনি আনি দিছোঁ বাইদেউজনীৰ কাৰণে। আৰু দিছোঁ মই এয়া ইয়াৰিং হয়, এয়া সৰু ভণ্টিজনীৰ কাৰণে আনিছোঁ। যোৱা বছৰ বাইদেউজনীক দিছিলোঁ, এইবাৰ ভাবিছোঁ সৰুজনীক দিওঁ, তেতিয়া আৰু সমান সমান হ'ব। এয়া দেখিছেনে, এয়া তাৰপাছত সৰু ভণ্টিজনীৰ এজন ল'ৰা আছে, এইটো কাপোৰ। তাৰপাছত আৰু সৰু ভণ্টিৰ হাজবেণ্ডৰ কাৰণে এইটো লং পেণ্ট হয় আৰু এইটো টি চাৰ্ট। ইয়াতো আছে, হাজবেণ্ডৰ কাৰণে আনিছোঁ। এইবোৰ আৰু নেদেখাওঁ আৰু। এয়া বজাৰ কৰিলোঁ। বাকী ভনীয়েকজনী ঘৰত আহিব, তেওঁৰ কাকাৰ লগতে আৰু এটা অলপ কথা ক'ব খুজিছোঁ মই। আমাৰ মাহঁতৰ ঘৰৰ ফালৰ পৰা ৰাখি পিন্ধোৱা ইমান নিয়ম নাই, আমি নকৰোঁ। কিন্তু মোৰ হাজবেণ্ডহঁতৰ ঘৰৰ পৰা এইটো বহুত ডাঙৰ এটা মানে পৰ্ব বুলিও ক'ব লাগিব। তেখেতসকলৰ এইটো নিয়ম বহুত ডাঙৰ হয়। ভণ্টি হওক বা বাইদেউ হওক ৰাখি পিন্ধায়। ৰাখি পিন্ধালে এইটো দিনটো লগন থাকি জানেই আপোনালোকে সকলোখিনি, সেইকাৰণে আৰু কিবা নহয় কিবাটো দিব লাগিবই। সেইজনী ভনীয়েক নিজৰ নহয়, যেতিয়াৰ পৰা ৰাখি পিন্ধালে তেতিয়াৰ পৰাই হাজবেণ্ডক ৰাখি পিন্ধাই আহি আছে। সেয়ে তেওঁৰ ফটো এতিয়া আৰু যিহেতু ৰাখি পিন্ধালে তেতিয়া এইটো ভণ্টিয়ে হ'ব। তাৰপিছত এতিয়া 12:15 হ'ল, এতিয়াতো পাকঘৰতে যাব লাগিব। আমাৰ তিৰোতা মানুহৰ কামেই এইটো। যিমান যি কৰি থাকিলেও টাইমে টাইমে ভাত বনাই থাকিব লাগিব, টাইমে টাইমে খোৱা যোগাৰ দি থাকিব লাগিব। এতিয়া ব'লক এতিয়া পাকঘৰলৈ, মই কি বনাওঁ। ৰাতিৰে মাছ আছে, বিলাহী আৰু আলুৰে চিম্পুলকৈ বনাম। আৰু লগতে চিকেনো আনিছে, চিকেনখিনিও বনাম। আজি আপোনালোকক ৰেচিপিটো শ্বেয়াৰ নকৰোঁ, জাষ্ট এনে দেখাই দিছোঁ আৰু। পিছত এদিন বেলেগ দিনা দেখাম বাৰু। এতিয়া এনেকৈ অলপ অলপকৈ দেখাইছোঁ। এয়া ৰাতিতে অনা মাছ, ৰাতি মই ভাজি থৈছোঁ অলপ, সেইখিনিকে বনাওঁ আৰু। বিলাহী আলু দি জিৰা ধনিয়া পাউডাৰ দি এনেকৈ বনাম। বিশেষ বেলেগ মছলা নিদিওঁ। ইয়াতে পিঁয়াজ, কেঁচা জ্বলা, বিলাহী আছে, নিমখ হয়। আলুখিনি আগতে মই বইল কৰি লৈছোঁ, সেইখিনি দি আলুখিনি অলপ ভাঙি পেলাই আঞ্জাখন বনাম। এয়া ৰং গুড়া দি দিছোঁ। বইল কৰি লৈছোঁ আগতে আলুখিনি, ভাঙি পেলাই আঞ্জাত পানী দি দিম। বাছ উতলিলে আৰু মাছখিনি দি দিম। এতিয়া জিৰা পাউডাৰ অলপ ছটিয়াই দিছোঁ, ধনিয়া পাউডাৰো দিছোঁ। ইয়াতে মই মাংসৰ কাৰণে আদা নহৰু পিঁয়াজ কেঁচা জ্বলা লৈছোঁ। আজি শুকান জ্বলা লোৱা নাই, জিৰাৰ জালুকো লোৱা নাই। এইখিনি মই অকল পিঁয়াজ দি কিনে ভাজি আছোঁ। অলপ শুকান জ্বলা দিছোঁ, বিলাহী দিছোঁ। লগতে এই মছলাখিনি দি মই 3 মিনিটমান সময় ঢাকি থৈ দিম। এনেকৈ অলপ বেলেগ ধৰণে বনাওঁ, শুকান জ্বলা নিদিয়াকৈ। কেতিয়াবা অলপ বেলেগ বেলেগকৈ খাবলৈ মন যায়। আপোনালোকে বাৰু এনেকৈ বেলেগ বেলেগকৈ ট্ৰাই কৰি বনাইনে জনাবচোন। এইখিনি ভালদৰে ভাজি মছলাখিনি ভাজাৰ কাৰণে অলপ পানী দিম। তাৰপিছত সেই পানীখিনি শুকালে আৰু ভালদৰে ভাজি পেলাই যিখিনি জল লাগে মাংসখনত এনেকৈ পানী দিম।
বেছি জোল কৰি নবনাওঁ আৰু মাংসখন অলপ শুকান শুকানে বনাম, যিহেতু দুখন আঞ্জা আছে। আগতে আৰু ভাত মই বনাই থৈছোঁ। মাছ মাংস থাকিলে আৰু দালি কোনো হাতেৰে নুচুৱে, সেয়ে আৰু দালিও নবনাওঁ। এই দুখনৰে হ'ব, একো ভাজিও বনোৱা নাই। বজাৰৰ পৰা আহি বিশেষ একো বনাব ইচ্ছা নাযায়, তথাপি এইখিনি আনিছে কাৰণে বনালোঁ আৰু। তেতিয়া আৰু ৰাতি আৰু আকৌ নবনাওঁ, ইয়াৰে অলপ অলপ থৈ দিম। এতিয়া 4:30 বাজিল, সকলো কাম হৈ গ'ল, পাকঘৰৰ কামো হ'ল, ভাত পানী খালোঁ। আপোনালোকক ভাত খোৱাটো নেদেখালোঁ আৰু, যিহেতু কি বনাইছোঁ দেখাইছোঁৱে। ভাবিছোঁ এতিয়া অকণমান জিৰণি ল'ম, যি গৰম দিছে একেবাৰে বেয়া লাগি গৈছে গা। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, নেক্সট ভিডিঅ'লৈ আজিলৈ আহোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে এটা লাইক কৰি দিব, আৰু যদি কিবা ভুল হৈছে কমেণ্ট